Hey guys, welcome back to my new blog. So guys, আজি এটা চ্যালেঞ্জ কৰিম বুলি ভাবিছো। মানে আজি 1000 টকা নোহোৱালৈকে মাৰিয়ে থাকিম আজি। যেমান ৰাতি 12টা বজালৈকে বাজিব, কালি পোহৰ হৈ গ'লে যাব। মানে মুঠৰ ওপৰত তেল চেল ভৰাই কিনে খাই লৈ কিনে 1000 টকা এটা আনিবই লাগিব। কাৰণ গাইজ কালি মই এক জেগাত এটা পইচা এটা দিবা আছে। মানে আপোনাৰ 1000 টকা এটা কমি আছে। সেই 1000 টকাটো আজি মেকআপ কৰিব লাগিব। যদি আৰু বৰষুণ চৰষুণ নেদে আৰু যদি বৰষুণ দিয়েতো আৰু সেইটো কথা বেলেগ হ'ব বাৰু। তো এতিয়া মই আছো আপোনাৰ এই জয়গুৰুত এইফালে, কিন্তু ৰখি আছো। যদি ভাড়া চাড়া লাগে ইয়াৰ পৰা লৈ যাম, অলপ টাইম ৰখো বাৰু। যদি আৰু ভাড়া নালাগে তেতিয়াহ'লে জালুকবাৰীক লাগি যাই থাকিম আৰু তাতে যাই কিনে ভাড়া লাগব। অলপ গাছৰ তলতো ভাল আছে। আজি কিন্তু বছৰটো অলপ ভাল কৰিছে, ৰ'দ চ'দ নাই, কিন্তু বৰষুণ আহিব পাৰে, গেৰাণ্টি নাই। বৰষুণ আহিলে আৰু দিগদাৰ হৈ যাব আৰু। তো বাৰু ভাড়াটো লাগক, দেখাই আছো আপোনালোকক। তো গাইছ এইফালে ৰাস্তা বন্ধ কৰি থৈ দিছে, মানে পুৰণা দলংখনৰ কিবা কাম কৰি আছে। কিমান মানে 1 মাহমান বন্ধ থাকিব চাগে। মানে এখন দলঙে দিয়ে নতুন হেৰি মানে এখন দলঙে দিয়ে ৰাস্তাটো খুলি দিছে। তো গাইজ জালুকবাৰীত অলপ ৰখাৰ লগে লগে ভাড়া এটা লাগি গ'ল, মানে পাৰ্চেলৰ ভাড়া এটা লাগি গ'ল। আপোনাৰ জালুকবাৰীৰ পৰাই বৈশিষ্ট্য নিব লাগে। মানে কিবা গছৰ পাত টাইপৰ আছে বস্তা এটাত, ওজন বেছি নাই, 5-6 কিলোমান হ'ব। কিন্তু সেইটো 200 টকা ভাড়া। ডিষ্টেঞ্চটো বেছি নহয়, আপোনাৰ চাব পাৰে 14 কিলোমিটাৰ, জালুকবাৰীৰ পৰা 14 কিলোমিটাৰ। তাৰপিছত 200 টকা দিছে। এতিয়া কাষ্টমাৰটো কৈছে মানে ৰেগুলাৰ বোলে এনেকুৱা পাৰ্চেলটো পঠাই থাকে। কাষ্টমাৰটোৱে মোৰ নম্বৰটো ল'লে, মোক ক'লে তুমি সদায় লৈ যাবা, তোমাক ফোন কৰি দিম। মই ভাবিলোঁ ভালেই হ'ল, এটা ফিক্স ভাড়া এটা পাই গ'লোঁ। মানে জালুকবাৰীৰ পৰা ৰেগুলাৰ এটা ভাড়া লাগিব, মানে বৈশিষ্ট্যক লাগি 200 টকা এটাৰ ফিক্স ভাড়া এটা পাই গ'লোঁ। ভাড়াটো পিক আপ কৰি ল'লোঁ। এতিয়া আৰু বৈশিষ্ট্যক লাগি যাই আছোঁ, আৰু 1 কিলোমিটাৰ আহিলেও আৰু 13 কিলোমিটাৰ যাব আছে। গাইছ অলপ অলপ বৰষুণো পেলাই আছে, ৰ'দো দি আছে, কিন্তু বৰষুণো পেলাই আছে। এইটো অলপ নহয় পেলাইছে, ভালকৈ পেলাইছে, কিন্তু যাব পাৰি তথাপিও ৰ'দো দি আছে নে। তো গাইছ লোকেশ্যন পাই গ'লোঁ, কাষ্টমাৰক ফোন কৰি দিওঁ এতিয়া। ডাইৰেক্ট নম্বৰটো দিছিল কাষ্টমাৰে। অঁ ৰ'ব, কথা পাতকচোন। মই ফোনটো দি আছোঁ, ৰ'ব মই বস্তু হেৰি কৰি লওঁ। हाँ बॉस, ठीक है। पेमेंट हो गया ना? हाँ हाँ, ठीक है। हम क्या माल रिसीव कर ले ठीक। तो कर पर आइसे জালুকবাৰীৰ পৰা দিছে মোক পঠাই। चालू करी হেল্ল' দাদা, আপুনি হেৰিটো কি অনলাইন দিব ভাড়াটো? অঁ ইয়াতে দি দিব, ঠিক আছে ঠিক আছে, দিছোঁ। चालू करी पर आइसे ৰচিদটো দিব ৰচোন দাদা, আকৌ কেতিয়াবা পাৰ্চেল চাৰ্চেল হ'লে বান্ধি ল'ব পাৰিম। 200 কি বস্তু আছে ৰে? बेसिल बेसिल অঁ बेसिल বুলি ক'লে এইটো ৰামতুলসী পাত আছে। তো গাইজ পাৰ্চেল হৈ গ'ল ডেলিভাৰ। এতিয়া ভাল লোকেশ্যন এটা চাই কিনে অলপ টাইম ৰখোঁ, ভাড়া লাগাক লাগি, ভাড়া লাগিলে যাওঁ আৰু। ইয়াতে ৰখি দিওঁ আৰু অলপ। তো গাইজ মই এতিয়া যাই আছোঁ মানে খানাপাৰা, মানে বেহাৰবাৰীৰ পৰা ভাড়া এটা লৈ গ'লোঁ আপোনাৰ এই কালাপাহাৰক লাগি। ভাড়াটো নামে দি কিনে অলপ টাইম ৰখাৰ পিছত তাৰ পৰা পাৰ্চেল এটা লাগছে ডাইৰেক্ট খানাপাৰাক লাগি। এতিয়া গাইজ গোটেই দিনটো ভিডিঅ' কৰা সম্ভৱ নহ'ব মোৰ কাৰণে, আৰু আপোনালোকৰ কাৰণে চাৱাটো সম্ভৱ নহ'ব। মানে ভিডিঅ'টো গোটেই 12 ঘণ্টা আৰম্ভ হৈ যাব। এতিয়া দুপৰীয়া টাইমত আৰু ভিডিঅ' নবনাওঁ, আৰু মানে বহুত ৰ'দ গৰম, সেইকাৰণে অলপমান পিছবেলাকে আকৌ ভিডিঅ'টো দেখাম, কিমান ভাড়া মাৰোঁ, কিমান কি কৰোঁ। তো গাইজ ভাড়া এটা লাগছে, তাকে কাষ্টমাৰটোক যাই পিক আপ কৰি লওঁ।
देख लिया रुकिए जी ओटीपी बोल दीजिए ओटीपी बोलिए 3236 बैठिए ए गाइस যেটো হৈ গৈছিল এতিয়া হ'ল মানে এসা বৰষুণ মানে কামাখ্যা মন্দিৰত ভাড়া এটা লৈ আহিছিলো তো তাৰপিছত অলপ টাইম ৰখলো ইয়াতে ৰখাৰ পিছত এনেকুৱা বৰষুণ আহিল না হঠাৎ এতিয়া মানে 1 ঘণ্টামান হ'ল বৰষুণ এৰাই নাই চা এই এতিয়া ৰখি আছো এতিয়া মই এতিয়া বৰষুণটো এলি ভাড়া চাড়া লাগিলে যাব পাৰিলো কিন্তু বৰষুণটো এৰা নাই না এতিয়া আজি টাৰ্গেট আছে এতিয়া 1000 টকা মাৰা তাকেতো টাৰ্গেট দিয়ে কি হয় দেশৰ আৰু চাই লওঁ বাৰু না মালিগাঁও ব্ৰিজৰ তলত পানীয়ে উঠে বৰষুণটো এলি ভাল আছিল তথাপিও চাওঁ বৰষুণটো এলি যদি ক'ত পানী চানী নহয় মাৰি থাকিম ৰাতিলৈকে হ'লে মাৰি থাকিম আৰু ভাড়া লাগিলে আপোনালোক দেখাই আছো তো গাইজ মই আহিছিলোঁ এনে পাণ্ডুৰ ফালে পল্টন বজাৰৰ পৰা ভাড়া এটা লৈ আহিছিলোঁ ভাড়াটো নামে দিলোঁ দি পেলাই এতিয়া আপোনাৰ আদাবাৰী তিনিআলি ফালে যাই আছোঁ আৰু এতিয়া বৰ্তমানলৈকে আৰ্নিং হ'ল মোৰ এই চাব পাৰে 746 আৰু এক্সট্ৰা অলপ আছে বাৰু 100 টকামান এক্সট্ৰা আছে না কাষ্টমাৰৰ পৰা অলপ 20 টকা 30 টকা বেছিকৈ লোৱাটো চাই লওঁ বাৰু আৰু কিমান মাৰিব পাৰোঁ এতিয়ালৈকেতো হয় নাই ইয়াৰ পৰা তেল ভৰালোঁ খাৱা আছে চাওঁ বাৰু কিমান মাৰিব পাৰোঁ এতিয়া মই ভাল দোকান এখন চাওঁ নেকি অলপ টাইম ৰখো ভাড়া লাগে নেকি চাওঁ যদি ভাড়া নালাগে আৰু মই পল্টন বজাৰ কি বুলি কয় যদি ভাড়া নালাগে মালিগাঁও ষ্টেচনত যাই ৰখিম আৰু অলপ তো সেই গাইছ টাৰ্গেট পূৰণ হ'ল মানে আজি টাৰ্গেট পূৰণ হ'ল মানে হ'লে অলপ মাৰিলে মানে গধূলি টাইমটো অলপমান বেয়া হৈ গ'ল মানে ভাড়া চাড়া নালগা হৈ গ'ল এই পল্টন বজাৰত গ'লো যাই কিনে তাতে আৰু পল্টন বজাৰত থকা কেইটামান সিহঁতৰ কাৰণে তাতে যাব ইচ্ছা নাযায় মানে সিহঁতে সেই অফলাইন মাৰিব যাব বুলি আমিতো অফলাইন নামাৰো না আমি অনলাইনে মাৰিম আমি অফলাইন সেই বাইককে হাল্লা কৰি থাকিব নোৱাৰো আমি তাতে মানুহৰ মাজত অনলাইন বুক কৰিম সিহঁতে ভাবে কি আমাৰ কাষ্টমাৰকেইটা সিহঁতে লৈ যাব আমি গোটেইকেইটা কাষ্টমাৰ ধৰোঁ সেইকাৰণে আৰু তাতে বেছি টাইম নাছিলোঁ তাতে যাবও ভাল নাপাওঁ মই পল্টন বজাৰত গ'লেও কেতিয়াবা ভাড়া চাড়া লৈ গ'লেও মানে অলপ টাইম ৰখি কিনে ভাড়া লাগিলে নালাগিলে মই গুচি আহোঁ তাতে সেইগিলা চিষ্টেম নাই আৰু এই আজি ভাড়া মাৰিলোঁ বৰ্তমান এইটো চাব পাৰে আপোনাৰ 867 তো 867 এতে আৰু এটা মানে মানুহ এটাৰ এই পাৰ্চেল এটা মানে এক জেগাত লৈ গৈছিলোঁ অফলাইনত আৰু তাতে ল'লোঁ তাতে দিলা কাষ্টমাৰটো 300 টকা